আজি আকৌ ৰাতিপুৱাই খুব ধুনীয়া আৰু টেষ্টি ৰেচিপি আয়ে বনোৱা কচু আৰু পুঠি মাছৰ জোল আৰু ইপিনে আছে কঁঠালৰ গুটি মিহি মিহিকৈ ভাজিম। খুব ধুনীয়া বনাই আমাৰ আয়ে কচু আৰু মাছ। আজি মই বনাম আৰু এনেকৈ খাই খুবেই ভাল লাগে। এতিয়া মই এইখিনি কাটি বইল কৰি ল'ম। কুকাৰত বইল কৰিম, বইল নকৰিলেও হয়, কিন্তু মোৰ সময় কম যে সেইকাৰণে মই বইল কৰি ল'ব লাগিব আৰু এইখিনি এতিয়া সময় লাগিব এইখিনিও কাটোতে, সেইকাৰণে মই এইখিনি বইল দি ল'ম। চাই থাকিব কেনেদৰে বনাওঁ। এতিয়া মই এইখিনি ৰেডি কৰি ল'ম, তাৰপিছত দেখুৱাম। পুঠি মাছ বিলৰ পৰা কিনি আনিছে, খুব ধুনীয়া ডিম হৈছে পুঠি মাছ কিছুমানৰ। এতিয়া এইখিনি ভাজি ল'ম। এতিয়া মই নিমখ দি বইল কৰি ল'ম। মোৰ কঁঠালৰ গুটি ভাজি এনেকৈ মই খুব ভাল পাওঁ খাই। কঁঠালৰ গুটি যেনেকৈ হ'লেও ভাল পাওঁ, মোৰ ভালেই লাগে। আৰু ইয়াতো মই বইল কৰি লৈছোঁ, তাত ধুনীয়া আছে। এতিয়া অকল চম্ভাৰ মাৰিম। এতিয়া মই কচু চম্ভাৰ মাৰিম। অলপ জিৰা দিছোঁ আৰু ইয়াত আছে পিঁয়াজ, নহৰু, মাছ ভাজা আৰু কঁঠালৰ গুটি ভাজা কেৰাহীতে বনালোঁ, নহ'লে সময়ে নহয় এইবিলাক আৰু উলিয়াই থাকিবলৈ মোৰ। ইয়াতে হালধিও দি দিছোঁ। এতিয়া কচুখিনি দি দিম। অলপ পানী দিম। কচু দুটামান ভাঙি দিম, বাকী গোটা গোটাই ৰাখি দিম, তেতিয়া ভাল লাগে চবাই খাবলৈও। একদম গেলিয়ে গুটিবিলাক। এতিয়া দিম মাছ। মাছ বেছি নিদিওঁ, ভাজি খাম। বেছি নহ'লে বেছি পুঠি মাছৰ কাঁইট থকা হৈ গ'ল ধুনীয়া আৰু টেষ্টি ৰেচিপি। এয়া আছিলে মোৰ সৰু সৰু পুঠি মাছ কচুৰে বনোৱা, আৰু ইয়াত আছে কঁঠালৰ গুটি ভাজি, আৰু ইয়াত কেইটামান মাছ সৰসৰীয়াকৈ ভাজিছোঁ। খুব টেষ্টি লাগে এনেকৈ ভাজিলে। এয়া আছিলে মোৰ আজিৰ ৰেচিপি। কেনেকুৱা লাগিছে চাই জনাব। ধন্যবাদ।